নমস্কাৰ বন্ধু বান্ধৱীসকল, মই শিল্পাই আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এইটো আচলতে নৱমীৰ দিনাৰে ভিডিঅ' হয়। নৱমীৰ দিনা আমি দুৰ্গা মাতা মন্দিৰত গৈছিলোঁ আৰু তাতে অলপমান ভিডিঅ' কৰি থোৱা আছিলে, সেইখিনি আজি এডিট কৰি আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। আৰু তেনেকৈ দুৰ্গা পূজা চোৱা নহ'লে আমি প্ৰতিবাৰে সেই মন্দিৰ ভাগলৈ যাওঁ। অম্বে মা মন্দিৰ হয়, মাতাজীৰ মন্দিৰ। এইটোৱে হৈছে মন্দিৰটো, দেখিছেনে? বাহিৰৰ ফালৰ পৰা অকণমান আপোনালোকক দেখাই দিলোঁ। পূজা কৰি আহিলোঁ ভিতৰত। এতিয়া বাহিৰত আহি অলপমান আমি ফটো ভিডিঅ' উঠিছিলোঁ। তাতে এই মানুহজনেও অকণমান ভিডিঅ' কৰি দিলে। মই ভাবিছিলোঁ ফটো উঠিব মাতিছিল বুলি, সেয়েহে মই আহিছিলোঁ। তাৰপিছত আৰু দেখিলোঁ যে ভিডিঅ'ই কৰি আছে। তাৰপিছত ইয়াত দেখিছেনে প'ষ্টটো দিছিলোঁ, কিন্তু তাতে এইফালে লবণ জ্বলাই আছে। আৰু এটা কথা, ইয়াতে দুৰ্গা পূজা আমাৰ গাঁৱৰ দৰে অসমৰ দৰে ইয়াত উদযাপন কৰা নহয়, সেয়েহে আমি প্ৰতিবাৰে এই মন্দিৰ ভাগলৈকে যাওঁ। মন্দিৰ ভাগৰ ওচৰতে মেলা লাগে সৰু সুৰাকৈ, তাতে যাওঁ। আৰু এইফালে দেখিছেনে মানুহবোৰ এনেকৈ কিয় গোট খালে জানেনে? তাতে বৰষুণ আহি গ'ল তৎক্ষণাত, একদম এনেকুৱা বৰষুণ আহিলে, সেয়েহে গোটেই মানুহবোৰ এঠাইতে গোট খালে। তাৰপিছত অকণমান 1 ঘণ্টামান আমি তাতে ৰখিলোঁ। তাৰপিছত বৰষুণতে ভিজি ভিজি গৈ আছোঁ। মেলা অকণমান চাওঁ বোলো, দোকান বজাৰ কিনো চাম, যি বৰষুণ পানী, ইফালে দেখিছে বোকা, পানী। তাৰপিছত যি কি নহওক, আহিছোঁ যিহেতু চাই যাওঁ বোলো কি কিনো বহিছিল দোকান। তাৰপিছত গোটেইখন অকণমান ঘূৰিলোঁ, আপোনালোককো এয়া দেখাইছোঁ অলপ চলপ। আৰু এয়া দেখিছে সৰু ল'ৰা ছোৱালীৰ বস্তু। লওঁ বা নলওঁ, কিন্তু প্ৰতিখন দোকানতে সোমাওঁ আৰু চাওঁ মানে বস্তুবিলাক। তাৰপিছত এইফালে দেখিছেনে সৰু পোৱালীৰ পুতলা, আৰু মোৰ এটা পুতলা ল'ব লগাও আছিল, সেয়েহে সোমাইছিলোঁ বাৰু দেই। তাৰপিছত এইফালে আহিলোঁ ম'ম' খাওঁ বুলি। ম'ম' খাই মেলি বোলো যাওঁ আৰু ৰুমত। তাৰপিছতে মানুহজনে ম'ম' আনিলে। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। বাই বাই।